হয় আপোনালোকে ঠিকই দেখিছে ভিডিওটো থাম্বনেলত লিখা আছে যে B.Sc নার্সিং কোর্সৰ কাৰণে ল'ৰা আৰু ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে B.Sc নার্সিং কোর্সৰ কাৰণে ইন্টারেস্টেড হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া কৰিব পাৰে আবেদন B.Sc নার্সিং কোর্সটোৰ কাৰণে আৰু এই কোর্সটোৰ ডিউৰেশ্যন হৈছে 4 ইয়াৰ্ছ গতিকে এইটো বহুত এটা ভাল কোর্স গতিকে আপোনালোকে এতিয়া আবেদন কৰিব পাৰে এই কোর্সটোৰ কাৰণে আৰু এই কোর্সটো আন্ডাৰ গভৰ্ণমেণ্ট হয় ইয়াতে ইণ্ডিয়ান নার্সিং কাউন্সিল এপ্ৰুভ বাই Government of India, State Nursing Council, Government of Assam and Assam Nurse Midwives and Health Visitor Council এইটো তৰফৰ পৰা দিছে এই কোর্সটো অফাৰ কৰিছে গতিকে আপোনালোকে এতিয়া আবেদন কৰিব পাৰে আৰু এই কোর্সত আপোনালোকে এডমিশন ললে কি মানে কোনটো হস্পিটেলত আপোনালোকে কৰিব পাৰিব ক্লিনিক্যাল পোস্টিং মানে ট্ৰেইনিং ইয়াতে কৈ দিছে টাইপ উইথ এক্সেল কেয়াৰ হস্পিটেল মাৰৱাৰী হস্পিটেল এণ্ড MMCH and annex hospital of GMCH for clinical exposure আপোনালোকে এইবিলাক হস্পিটেলত কৰিব পাৰিব ট্ৰেইনিং গতিকে আপোনালোকে এতিয়া আবেদন কৰিব পাৰে এতিয়া জানিলক যে এডুকেশনাল কোৱালিফিকেশন কিমান হ'ব লাগিব কোর্সটোৰ কাৰণে আবেদন কৰিবলৈ হলে আবেদনকাৰীৰ এডুকেশনাল কোৱালিফিকেশন হ'ব লাগিব HS পাস ফ্ৰম সায়েন্স ষ্ট্ৰীম উইথ 50% মাৰ্ক আৰু OBC MOBC হিহঁতৰ কাৰণে এক্স ৰিলেক্সেশন আছে আৰু ইয়াৰ বাবে আবেদন কৰিবলৈ হলে আবেদনকাৰীৰ মিনিমাম বয়স হ'ব লাগিব 17 ইয়াৰ্ছ আৰু এই কোর্সৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকে এপ্লিকেশন ফৰ্ম ক'ত পাব সেই বিষয়ে জনাই দিছো আপোনালোকে অফিশিয়াল ওয়েবসাইট যেটো আছে সেই অফিশিয়াল ওয়েবসাইটত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব অফিশিয়াল ওয়েবসাইটটো হৈছে যে www.rgu.ac এইটো ওয়েবসাইটত গৈ আপোনালোকে এপ্লিকেশন ফৰ্ম ডাউনলোড কৰি ল'ব পাৰিব আৰু এপ্লিকেশন ফৰ্ম ডাউনলোড কৰি আপোনালোকে এইটো ইউনিভাৰ্সিটি ৰয়েল গ্লোবাল ইউনিভাৰ্সিটিত গৈ আপোনালোকে ফৰ্মখন সাবমিট কৰিব পাৰিব আৰু ইয়াৰ বিষয়ে যদি অধিক জানিব বিচাৰে তেনেহলে আপোনালোকে কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰে ইয়াতে তলত কন্টাক্ট নম্বৰ দিয়া আছে এইটো কন্টাক্ট নম্বৰত কন্টাক্ট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব সো বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু যিজন ব্যক্তি আজি মোৰ এই চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন ভিডিওবিলাক আপোনালোকে অতি সোনকালে পাই যায় বাই বাই জয় অসম জয় হিন্দ